নমস্কাৰ মাইনা ব্লগ চাচামলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই বাৰীলৈ আহিলোঁ। এয়া বাৰীত সোমাই আহিয়ে এটা কচু হিয়ৰি আপোনালোকে খায়নে নাখায় নেজানো। এয়া মই বুটলিলোঁ। তাৰপিছত এইফালে ৰঙালাও বগাই আছিলে, তাতে সোমাই চালোঁ, ৰঙালাও 3টা পালোঁ আৰু লাগি আছে। এয়া আপোনালোকক দেখাম। এতিয়া বাৰীতে আছে কিন্তু ৰ'দখনৰ পৰা ওলাই আহিব নোৱাৰে, সেইকাৰণে আজি অকণমান ৰ'দটো চেঁচা পালোঁ, ওলাই আহিলোঁ। এয়া চাওক, মই বেক কেমেৰা কৰি দেখাই দিছোঁ দেই আপোনালোকক। এয়া 2টা ৰঙালাও অকণমান ডাঙৰ, কিন্তু কেমেৰাত ইমান ডাঙৰ দেখা নাই। তাৰপিছত এইফালে কি আছিলে, এইটো মাটি কাদুৰি আছিলে ন বেটি? এয়া মাটি কাদুৰি। তাৰপিছত আৰু অকণমান সৰহকৈ বুটলিছিলোঁ, দি পঠালোঁ ঘৰলৈ। তাৰপিছত থৈ আহিলোঁ। তাৰপিছত এয়া কচু হিয়ৰি আলু আৰু অলপ বুটলিম। তাৰপিছত এয়া পকা ৰঙালাও। এয়া ইমান ডাঙৰ ৰঙালাও এটা লাগি আছিলে। হাবিখনত সোমাই আহিব মন নাযায়, সেইকাৰণে নোচোৱাকৈ থৈছিলোঁ। আজি আহিলোঁ, বতৰটো চেঁচা পাই। এয়া পকা ৰঙালাও, এয়া 2টা কেঁচা। তাৰপিছত এতিয়া মোৰ লগতো আছে তৰা। এতিয়া আকৌ কচুটো কাটিম, হয় নহয়? ক'লা কচু আপোনালোকে খায়নে নাখায় নেজানো, আৰু আমি খাওঁ, আমি গাঁৱলীয়া মানুহ যে। পথাৰলৈ বাৰীলৈ আহিলোঁ, ঢেৰ লাভ হ'ল। তাৰপিছত এয়া মোৰ লগত মোক সহায় কৰি মেলি দিলেহি তৰা। তাৰপিছত আৰু এজনী কলৈ গ'ল, ভণ্টি কলৈ গ'ল? এইবাৰ চাই দিয়া আকৌ। সেই আমি দুজনী বুটলিছিলোঁ, আৰু 2জনী ছোৱালী আছে, কেমেৰা আগত নোলায়। এয়া আমাৰ তৰা বাইদেউ কচু কাটিছে, এয়া কাটি আছে কচুটো। বতৰটো আজি ঠাণ্ডা পাই অকণমান ওলাই আহিছোঁ, নহ'লে গৰমত ওলাই আহিবই নোৱাৰি। এইফালে দেখাই দিয়াহি আকৌ বুঢ়াটো কাটিছে নি আকৌ? তাতকৈ অকণমান কোমলীয়াটো কাটা আকৌ, ইয়াতকৈ অকণমান কোমলীয়াটো কাটা। চাব দে, ইয়াৰ মাজত কি ওলাব, আকৌ পা দেখিলেও আছে ইয়াৰ মাজত থাকিবতো নকওঁ ইমান ডাঙৰতে, ইয়াতকৈ অকণমান কোমলীয়াটো কাটিব লাগে। নালাগে নহ'লে কি দেখুৱাবানো? এইটো নজনা মানুহ নাই আৰু, চব জানে। আৰু কি বুটলিবা? ৰিম্পী আমাৰ লগত আছে ৰিম্পী দাস, অসমৰ জনপ্ৰিয় অভিনেত্ৰী। এইফালে মাটি কাদুৰি ওলাই আছে, চিঙো 2টামান। বোলে জেগা বিচাৰি ফুৰিছে, জেগা নাপায়। নাছিলে আকৌ। এয়া ক'লা কচু আমি কাটি ল'লোঁ। এয়া ক'লা কচুৰ হিৰৈ। এয়া হৈছে আমাৰ কি বাৰু এইটো? ৰঙালাও। ওলাই তাৰপিছত এয়া মাটি কাদুৰি, আপোনালোকে কি বুলি কয় নেজানো। এয়া মাটি কাদুৰি আৰু জাতিলাও এটা ছিঙি আনো নেকি? জাতিলাও নালাগে, এতিয়া জাতিলাও নাখাওঁ। এয়া নজলা তৰা, আকাশৰ জিলিকি নাথাকে, কলিমলি হৈয়ে থাকে আমাৰ তৰাজনী। তাৰপিছত এয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু, ঘৰলৈ মানে ঘৰৰ পিছফালে আছে আমাৰ বাৰীখন, তাৰ পৰা আমি ছিঙি আনিলোঁ। এইফালে আমাৰ তৰা, এইটো পাচলি বাস্কেট দাঙিব পাৰিছে নাই? এইফালে ডাঙৰ ৰঙালাওটো লৈ গৈছে নহয়। আমি পকা আম খাবলৈ লৈছোঁ। বতাহ মাৰোঁতে মই বুটলি থৈছিলোঁ। তাৰপিছত এয়া তৰা নাই, তৰা এতিয়া অলপ পাছত আহিব। তৰাক দেখাম, তৰা আৰু ভণ্টি ভাগৰ একদম ডাঙৰ কাহিনী এটা ক'ম দেই আপোনালোকক। এয়া নিমখ জলকীয়া, আম পৰি যাব এতিয়া। জলকীয়া, আমটো চাই জলকীয়া চোৱা, চেনি অকণমান লগত লৈ আহিব লাগিছিলে। তাৰপিছত এয়া আমাৰ তৰা বাইদেউ আহিছে। তৰা কি হ'ল? পানী কিনি আনিলা নি? এফালে আহা আকৌ মোৰ ওচৰলৈ, আমি দুজনী কথা পাতিব লাগে নহয়। মই কথা এটা ক'ম, ইয়ালৈ ইয়াতো পাতিব নালাগে, মই ক'ম নহয়। তাৰপিছত তৰা, তোমালোকৰ যে এদিন যে এই ডাঙৰ ধুমুহাখনত যে যোৱা বছৰৰ কথাটো কৈ দিম, হয় নহয়?
মই ক'ম আৰু ক'লে গম পাবা দেই এতিয়া ক'ম দেই এদিন মানে ইমান ডাঙৰকৈ মানে যোৱা বছৰৰ কথা আৰু বহুত ডাঙৰকৈ বতাহ ধুমুহা আহিছিলে তেতিয়া মানে মই ভয়তে দৰজা চৰজা মাৰি ভিতৰলৈ সোমাই আহিছোঁ তাই আৰু ভণ্টীয়ে মুঠতে আম খাই কাটিলে সোমটো পাতি তাই আৰু ভণ্টীয়ে মুঠতে আমাৰ ষ্টেপটোৰ মুখতে একদম মানে মানুহ ওলাই যাবই নোৱাৰি এনেকুৱা আমৰ ওপৰলৈ চাই আছে মুঠতে বতাহ ওপৰলৈ বাহিৰলৈ চাব নোৱাৰি ইমান মানে বেয়া ধুমুহা বতাহ মাৰি আছে তাই মানে সেইটো সময়ত মানে দুইজনী আমৰ ধান্দা মাৰি আছে তাৰপিছত মোৰ মানে ইমান ভয় লাগিছে তাৰপিছত গালিও পাৰিছোঁ এনেকুৱা বতৰত হেৰি আম বুটলিবলৈ যাব লাগে নে বুলি তাই গ'লেও নেকি তললৈ গৈছিলা নি হয় নহয় গৈছিলেও বৰষুণ ইমান ডাঙৰ বৰষুণ তাৰপিছত আকৌ ইফালে গাজনিও মাৰিছে এইফালে আকৌ দুইজনী ষ্টেপটো মুখৰ পৰা আম সৰিব বুলি একদম ওপৰলৈ চাই আছে আৰু তাৰপিছত মোৰ খঙো উঠিছে হাঁহিও উঠিছে তাৰপিছত মই ল'ৰাটোক লৈ দৰজা মাৰি ভিতৰত সোমাই আহিলোঁ আকাশখন চাওকচোন এতিয়া ইমান ধুনীয়া হৈ আছে অথনি একদম ক'লা ডাৱৰে একদম কেনেকুৱা হৈ আছিলে এয়া চাওক আমি শিলতে বহি খাবলৈ আহিলোঁ কেমেৰা নি নহয় এজনী আমাৰ বৌ খাই কৈ দিয়ক বৌ তহঁতৰ এই পকা ভঁৰালটো ওলাইছে নেদেখোঁ কি হ'ল তাৰপিছত আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছেনে সোধা আকৌ আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পাইছেনে তাৰপিছত কোনেও চাই পেলাই কাটি নিদিব স্কিপ নকৰাকৈ চাব হয় নহয় ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত কিছুমানে আকৌ চাই পেলাই ছাবস্ক্ৰাইব কৰি নিদিয়ে আকৌ হয় নহয় ইমান উৎপাত হৈছে এয়া চাওক বতৰটো কেমেৰা কৰি দিয়ে আকৌ কটা হৈছে এয়া কেঁচা পকা আম একেলগে কটা হৈছে চেনি নিমখ জলকীয়া সানি পেলাই খাইছোঁ তাৰপিছত এতিয়া আম আছিলে 5টা মানুহ আছে 12টা আমি ঠিকছে খাম ধুনীয়াকৈ তাৰপিছত এটা আমো পুৰত নহয় চব পোকে খোৱা কিন্তু হ'লেও ঘৰৰে আম দেই ফিতাহী মাৰিব পাৰোঁ আকৌ আম খাই শেষ হৈ গ'ল তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই ৰাইজ বহুত জ্বলা পালোঁ